নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি তৃতীয় অধ্যায়। বৰনগৰীয়া বৰুৱা আৰু হলকান্ত বৰুৱা। মতাজাকৰ নাও দুখন য'ত চাপিছিল সেই ঠাইডোখৰৰ নাম যোগীৰপাম। এই ঠাইডোখৰ মানাহ নদীৰ পাৰতে বৰপেটাৰ পৰা 4 মাইলমান দূৰ। আজিকালি ইয়াত কুৰিঘৰ বৰনগৰৰ আৰু বৰপেটাৰ পমুৱা মানুহৰ ঘৰ আছে। ইয়াত বাজে এই যোগীৰপামৰ তিনিওফালে হাবি। সেই হাবি অগাধ অটব্য, ভালুক আৰু বাঘেৰে ভৰা। আনকি সাজ লাগিলেই অকলশৰীয়াকৈ 2-এজন মানুহ ৰাজ আলিয়ে দিও যাব নোৱাৰে। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত বৰপেটাৰে পৰা চাউল খোৱা মানাহৰ ইপাৰ সিপাৰ লোকে লোকাৰণ্য আছিল। ডুংগৰকুছিৰে পৰা ইফালে আজিকালি বজালিলৈ যোৱা বাটলৈকে সিফালে বেকীলৈকে মানুহৰ বসতি আছিল। ঈশ্বৰৰ ইচ্ছাত আজিকালি এইবিলাক ঠাই অগাধ অটব্য অৰণ্যত পৰিণত হৈছে। যোগীৰপামৰ 3-4 মাইলমান আঁতৰত উত্তৰে আজিকালি হাউলি নামেৰে এডোখৰ মুকলি ঠাই আছে। এই ঠাইডোখৰ প্ৰায় আধা মাইল দীঘল আৰু প্ৰায় পোৱা মাইল বহল। এই ঠাইডোখৰৰ উত্তৰ আৰু পূবেদি মানাহ নদী। ইয়াত আজিকালি 10-12 ঘৰমান নেপালীৰ মহৰ খুটি আৰু কেইঘৰমান পমুৱাৰ বস্তিত বাজে আন নাই। হাউলিৰ পশ্চিমে এডোখৰ হাবি আছে। এই হাবিৰ ভিতৰত এটা পুখুৰী আছে। মাজে মাজে ভগা ইটা ভগা শিল পৰি পৰি আছে। হাতীৰে নহলে আজিকালি ইয়াত সোমোৱা টান। এইডোখৰ হাবিৰ নাম বৰুৱাৰ বাৰী। বৰুৱাৰ বাৰীৰে পৰা এমাইলমান পশ্চিমলৈ এডোখৰ বৰ ইকৰাণী হাবি আছে। এই ইকৰাণী হাবি এৰালেই আজিকালি আলিৰ উত্তৰে এটা ডাক বঙলা পোৱা যায়। এই ডাক বঙলাৰ 7-8 নল আঁতৰতে উত্তৰে মানাহ নদী। এই ঠাইডোখৰৰ নাম শলাপাকৰি। শলাপাকৰিৰ সন্মুখতে প্ৰায় আধা মাইল বহল এডোখৰ ইকৰাণী হাবি। এই ইকৰাণী হাবিৰ মূৰতে দক্ষিণে এখন বৰ ডাঙৰ ঝাৰণী হাবি আছে। এই ঝাৰণীৰ নাম নগৰঝাৰ। নগৰঝাৰৰ পশ্চিমে ঘিলাঝাৰ নামেৰে আৰু এডোখৰ ঝাৰণী আছে। শলাপাকৰিৰ পশ্চিম ফালেও এডোখৰ বৰ ডাঙৰ ইকৰাণী হাবি এৰাই এখন ডাঙৰ ঝাৰণী পোৱা যায়। এইখন ঝাৰণীৰ নাম বৰবৰীৰ ঝাৰ। এই তিনিওখন ঝাৰণীৰ ভিতৰতে ভালেমান ফলৱতী গছ, আলি পদূলিৰ চিন, পুখুৰী ইত্যাদি দেখিবলৈ পোৱা যায়। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত এই আটাইবিলাক ঝাৰণীয়ে একো-একোখন নগৰ আছিল। ঈশ্বৰৰ ইচ্ছাত সেই সময়ৰ নগৰবিলাক আজিকালি জাৰণী হৈছে। নগৰঝাৰ বুলি যিডোখৰ ঝাৰণী আছে এইডোখৰ হেনো কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ নগৰ আছিল। তেওঁৱেই এইখন নগৰ স্থাপনা কৰিছিল। নৰনাৰায়ণ ৰজাক হেনো 12 বছৰ শনিয়ে পাইছিল। তেওঁৰ দৈৱজ্ঞসকলে তেওঁক শনিৰ কোপ এৰাবলৈ 12 বছৰ নিজৰ ৰাজ্য এৰি প্ৰবাস খাটিবলৈ আৰু সেই প্ৰবাসৰ ভিতৰত যিমান পাৰে সৎকৰ্ম কৰিবলৈ উপদেশ দিয়ে। তেওঁ সেই উপদেশ অনুসাৰে কোচবিহাৰ এৰি আমাৰ কামৰূপত এই নগৰখন থাপি ইয়াতে 12 বছৰ থাকে। এই সময়তে তেওঁ বৰপেটাৰ কীৰ্তন ঘৰটো সাজি দিয়ে আৰু ঠায়ে ঠায়ে মঠ মন্দিৰ কৰাই নিজৰ অক্ষয় কীৰ্তি ৰাখে। 12 বছৰ প্ৰবাস খাটি নৰনাৰায়ণ মহাৰাজ নিজৰ দেশলৈ গ'ল আৰু তেওঁৰ সুদিন হোৱাত তেওঁ চাৰিওফালে আন আন দেশবিলাক জয় কৰিবলৈ মন কৰি তেওঁৰ ভায়েক চিলাৰায়ক পঠায়। চিলাৰায়ে অলপ দিনৰ ভিতৰতে কামৰূপ, জৈন্তিয়া, ত্ৰিপুৰা, শ্ৰীসত্ৰ, কাছাৰ ইত্যাদি দেশ জয় কৰে আৰু কোচবিহাৰৰ ৰাজ্য ইফালে অসম সিফালে ত্ৰিপুৰালৈকে বিস্তাৰ কৰে। ইয়াৰ পাছতে নৰনাৰায়ণ ৰজাৰ গৌড়ৰ নবাবে সৈতে যুঁজ লাগে। সেই যুদ্ধত তেওঁ হাৰে। তেওঁৰ ভায়েক চিলাৰায়ক গৌড়ৰ নবাবে বন্দী কৰি নিয়ে। চিলাৰাই গৌড়ৰ নবাবৰ হাতত বন্দী হৈ থাকোঁতেই নবাবৰ মাকৰ এটা শকত নৰিয়া হয়। চিলাৰায়ে দৰৱ খুৱাই নবাবৰ মাকক ভাল কৰে। ইয়াতে নবাবে সন্তুষ্ট হৈ তেওঁক এৰি দিয়ে আৰু গংগা নদীকে কোচবিহাৰ আৰু গৌড়ৰ সীমা থিৰ কৰে। ইয়াৰ কিছুমান দিনৰ পাছত চিলাৰাই মৰে। চিলাৰায়ৰ ৰঘুৰায় নামেৰে এটি সন্তান থাকে। নৰনাৰায়ণ ৰজা বুঢ়া কাললৈকে নিঃসন্তান আছিল। সেই দেখি তেওঁ ৰঘুৰায়কে নিজৰ পোষ্য ল'বলৈ থিৰ কৰিছিল। কিন্তু ৰঘুৰায়ৰ দুৰ্ভাগ্যক্ৰমে নৰনাৰায়ণ ৰজাৰ বুঢ়া বয়সত এজনা কোঁৱৰ জন্মিল। সেই কোঁৱৰৰ নাম লক্ষ্মীনাৰায়ণ। ৰঘুৰায়ে খুৰাকৰ সন্তান হোৱা দেখি ৰাজ্য পাবৰ আশা এৰি কিছুমান মানুহ লৈ তেওঁৰ খুৰাকে পতা বৰনগৰলৈ আহিল আৰু তাতে নতুনকৈ ঘিলা বিজয়পুৰ নামেৰে এখন নগৰ পাতি থাকিল। সেই নগৰেই আজিকালিৰ ঘিলাঝাৰ। ৰঘুৰায় পলাই অহা দেখি খুৰাকে পাৰাকাৰ্জী নামেৰে এজনক ৰঘুৰায়ক ধৰাই নিবলৈ পঠালে। ৰঘুৰায়ে পাৰাকাৰ্জীৰ লগত নগৈ পাৰাকাৰ্জীৰ সৈতে যুঁজ পাতি পাৰাকাৰ্জীক হৰুৱাই পঠালে। তাৰ পাছত ৰঘুৰায়ে আকৌ এবাৰ বায়েৰবাকু নামেৰে নৰনাৰায়ণ ৰজাৰ নগৰ এখন লুটিলে। নৰনাৰায়ণ ৰজাই এই কথাত বেজাৰ পাই
সৈন্য সামন্তক গোটাই লৈ ৰঘুৰায়ক শাস্তি দিবলৈ আহিল। কিন্তু সৌভাগ্যক্ৰমে খুৰাক ভতিজাকৰ ভিতৰত যুঁজ নহল। বুদ্ধিমান নৰনাৰায়ণ ৰজাই ৰঘুৰায়ক তেওঁৰ একখণ্ড ৰাজ্য এৰি দিলে আৰু সোণকোষ নদীকে ৰঘুৰায়ৰ আৰু তেওঁৰ লক্ষ্মীনাৰায়ণৰ ৰাজ্যৰ সীমা থিৰ কৰিলে। কালক্ৰমে ৰঘুৰায় আৰু নৰনাৰায়ণ ৰজা দুয়ো পৰকালপ্ৰাপ্ত হ'ল। নৰনাৰায়ণ ৰজাৰ পুতেক লক্ষ্মীনাৰায়ণ থাকিল। ৰঘুৰায় পৰীক্ষিতকে আদি কৰি 5 জন সন্তান ৰল। ৰঘুৰায় আৰু নৰনাৰায়ণ মৰাৰ পাছত পৰীক্ষিতৰ লক্ষ্মীনাৰায়ণে সৈতে মনোবাদ হৈ যুঁজৰ আয়োজন হ'ল। লক্ষ্মীনাৰায়ণে পৰীক্ষিতৰ বল বেছি দেখি দিল্লীৰ সম্ৰাটৰ সহায় লয়। 1614 শকত দিল্লীৰ সম্ৰাটৰে আৰু পৰীক্ষিতৰে এটা যুঁজ হয়। সেই যুঁজত পৰীক্ষিত সম্পূৰ্ণৰূপে হাৰে। দিল্লীৰ সম্ৰাটে পৰীক্ষিতৰ সমস্ত ৰাজ্যকে কাঢ়ি লয়। পৰীক্ষিতৰ চন্দ্ৰনাৰায়ণ আৰু বিজিত নাৰায়ণ নামেৰে 2 জন কোঁৱৰ থাকে। বিজিত নাৰায়ণে মুছলমানৰ বশ্যতা স্বীকাৰ কৰাত দিল্লীৰ সম্ৰাটে তেওঁক সোণকোষৰে পৰা মানাহলৈকে এই ভূখণ্ডত ৰাজ্য পাতিবলৈ দি মিত্ৰ ৰাজ্য কৰি ৰাখে। বৰ্তমান বিজনীৰ জমিদাৰৰ ঘৰ এই বিজিত নাৰায়ণৰে বংশ। বাপেকে সৈতে মুছলমানৰ যুঁজ লগাত বলি নাৰায়ণ ওজাই পলাই আহে আৰু আহোম ৰজাৰ আশ্ৰয় লয়। আহোম ৰজাই বলি নাৰায়ণক দৰঙত ৰাখি বৰনগৰত এজন কায়স্থক তেওঁলোকৰ প্ৰতিনিধি স্বৰূপে দুৱৰীয়া বৰুৱা পাতে। এই বৰুৱাৰে ঘৰ আজিকালিৰ বৰুৱাবাৰী বোলা ঠাইডোখৰত আছিল। হাউলিত তেওঁ বেটীবান্দীবিলাক আছিল। এই বৰুৱাৰ বংশৰে আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত চণ্ডী বৰুৱা নামেৰে এজন দুৱৰীয়া বৰুৱা এই ঠাইডোখৰত আছিল। লৰা ৰজাৰ দিনত স্বৰ্গীয় গদাধৰ সিংহ গুৱাহাটীত পলাই থকাত গুৱাহাটীৰ বৰফুকনে সৈতে মুছলমানৰ আকৌ এটা যুঁজ হয়। সেই যুঁজত লৰা ৰজাৰ অত্যাচাৰত ৰংপুৰৰ পৰা ভাগি অহা যুগকান্ত নামেৰে এজন কলিতা ভাল মানুহে ফুকনক সহায় কৰে। মুছলমানক জিকি উঠি বৰফুকনে যুগকান্তক আজিকালিৰ যোগীৰ পাম বোলা ঠাইডোখৰৰ পৰা সিফালে হাউলিলৈকে ইফালে বজালিৰ ওচৰলৈকে বৰুৱা পাতি বেটী বান্ধি মাটি বৃত্তি দি ৰাখে। যুগকান্তক বৰুৱা পাতিবৰ সময়ত বৰনগৰীয়া বৰুৱাই এই কথা ভাল নেপাই অলপ সকা বাধা কৰিছিল। কিন্তু বৰফুকনে সেই কথা নুশুনি যুগকান্তক বৰুৱা পাতে। তাৰে পৰাই এই দুঘৰ বৰুৱাৰ পৰস্পৰ পেটে পেটে হিংসা-হিংসি চলি থাকে। আমাৰ বৰ্তমান কাহিনীৰ হলকান্ত বৰুৱাই এই যুগকান্তৰ পুতেক আৰু হলকান্তৰ পুতেকেই আমাৰ এই কাহিনীৰ নায়ক লক্ষীকান্ত। কীৰ্তন ঘৰত দেখা সেই ৰূপহী গাভৰুজনী বৰনগৰীয়া চণ্ডী বৰুৱাৰ ধৰ্মীয়া জীয়েক, নাম মনুমতী। আকৌ লগ হ'ম আপোনালোকৰ সৈতে 4ৰ্থ অধ্যায়ত। তেন্তে আজিলৈ ধন্যবাদ। প্ৰিয় শ্ৰোতাসকল, তেনেহ'লে আমি কাহিনীৰ নায়ক নায়িকাৰ সৈতে চিনাকি হ'লোঁ।